আছো বাৰু আৰু যেহেতু বিহু আহি পালে এতিয়া যাও বজাৰ কৰিব মা লগত আৰু যেহেতু বিহুৰ বজাৰ কৰি আছো আপোনালোককো দেখাও বজাৰ কৰিবলৈ খুব এক্সাইটেড হৈ থাকো যেতিয়াও মই আগতেও যেতিয়াই মই শ্বপিং ব্লগবোৰ দিছো আপোনালোকৰ পৰা খুব বেছি মৰম পাইছো সো আৰু বেছি ভাল লাগে সেয়ে ভাবিছো যেহেতু বিহু বজাৰ কৰিব গৈ আছো আপোনালোককো ভিডিঅ'টো দেখাও তো হোপ আপোনালোকে এনজয় কৰিব ভিডিঅ'টো চাই তো ডাইৰেক্ট গৈ ফ্যান্সি বজাৰ লগ পাই আছো আৰু প্ৰথম বজাৰত সোমাই চকু পৰিল এই হাফ পেন্ট কেইটা গৰম দিনত পিন্ধিবলৈ কেনেকুৱা মজা আৰু দামো ইমান কম আৰু এয়া আকৌ মোৰ কাৰণে নহয় দেই মই পিছে হাফ পেন্ট নিপিন্ধো আমাৰ মেগী কাৰণে খুব ধুনিয়া হয় আৰু মায়ে যে মানে যেতিয়াই বজাৰত যায় সবচে প্ৰথমতে তাইৰ কাৰণে কিবা এটা ল'বই মানে তো মায়ে খুব বেছি মৰম কৰে তাইক বাৰু সো প্ৰথমতে তাইৰ কাৰণে বস্তু লয় আৰু এয়া তাইৰ কাৰণে হাফ পেন্ট ল'লে মায়ে তাৰ পিছত আৰু গলো কুৰ্তি চাবলৈ খুব ধুনিয়া কুৰ্তি আছিলে আৰু এইবোৰ যে 200 টকাৰ পৰাই ষ্টাৰ্ট আছিলে মই যে শুনিয়ে আচৰিত যে ইমান ধুনিয়া কটনৰ কুৰ্তি যে 200 টকাৰ পৰা আৰম্ভ মানে বহুত ধুনিয়া কালেকচন আছিলে মানে একদম দেখিয়ে ভাল লাগি গৈছে গৰম দিনত যে কেনেকুৱা মজা হ'ব এইকেইটা পিন্ধিবলৈ আৰু এইফালেতো আৰু স্লিভলেছ আছিলে এগাল আৰু ফেন্সি বজাৰত বিহু বুলিয়ে নেকি ইমান ভিৰ আছিলে নহয় মানে বহুত বেছি ভিৰ আছিলে আৰু আমি যেহেতু বহুত সোনকালে গৈছিলো তেতিয়াও মানে ইমান ভিৰ দেখিছো আৰু লাহে লাহে ভিৰটো বাঢ়ি আছে তাৰ পিছত বাকি সৰুৰা বজাৰবোৰ কৰি আমি গলো চাদৰ মেখলা কিনিবলৈ আৰু আমাৰ ঘৰতো এনেকৈ ধৰক কিছুমান এমপ্লয়িজবোৰ আছে সিহঁতকটো দিব লাগিব বিহু বুলি সো মায়ে সিহঁতৰ কাৰণেও চাদৰ মেখলা ল'লে আৰু তাৰ পিছত মায়ে লাগি গ'ল নিজৰ কাৰণে সোৱাত ইয়াত খুব ধুনীয়া আছিলে আৰু কটনৰে চালো কাৰণ যেহেতু গৰম দিন আহি আছে বেলেগ কাপোৰ হলে পিন্ধিবলৈ বৰ অশান্তি লাগে সো কটনৰ দেখাব দিলো গৈয়ে দাদাটোক আৰু দাদাটোই ক'লে যে কি বিহুৰ নতুন কালেকচন আহিছে সেইবোৰ দেখাব আৰু এইযোৰ মোৰ চকুত পৰিল আৰু এইযোৰ খুব ধুনীয়া আছিলে আৰু এইযোৰ কটনৰ আছিলে কেনেকুৱা সফট আছিলে কাপোৰটো মোৰ মানে দেখিয়ে পছন্দ হ'ল সো মাক বোলো লৈয়ে ল'ব পাৰা এইযোৰ কাৰণ কালাৰ মানে বহুত ধুনীয়া আছিলে এই কালাৰ কম্বিনেশ্যনটো সিৰিয়াসলি বহুত ধুনীয়াকৈ দিছে আৰু মই যে এবাৰ মানে গাত লৈও ট্ৰাই কৰি চালো দেখিবলৈ সঁচাকৈ বহুত ধুনীয়া লাগিছে আৰু চিলাই কৰিলে যে আৰু মজা লাগিব সো বিহু বুলি মায়ে ক'লে যে কি মই এইযোৰকে ল'ম আৰু তিৰটা মানে যেহেতু মননো ক'ত ভৰিব এযোৰ কাপোৰ দি নহয় আৰু বেলেগ সোৱাদ লাগিলে আৰু মায়ে বজাৰ খুব কমে কৰে কাৰণ কিয় ইমান বেছি গুৱাহাটী আহা নহয় সো মই মাক মানে ভাল দোকানখনতে লৈ গ'লো বোলো বোলা তাতে হোলসেল ৰেটতে পাবা আৰু মোৰ আগৰ ভিডিঅ'টো দোকানখন দেখিছে বাৰু বহুতে আৰু কিছুমানে কমেন্ট দিছিলে যে কি তাত ৰিটেলত নেবেছে নহয় তেনেকুৱা ৰিটেলত বেছে কিন্তু সন্ধিয়া 3টাৰ পিছতহে ৰিটেলত বেছে 3টাৰ আগত নহয় আৰু তেওঁলোকও মানে কি হোলসেল হয়তো তো 3টাৰ আগত গলে ধৰক বাহিৰা এনেকে দোকানীবোৰ আহে মানে যিবোৰে ৰিটেলত বিক্ৰী কৰে হেনেকুৱা দোকানীবোৰ আহে তো তেওঁলোকেও দেখাবলৈ ডিস্টার্ব পায় হেতু কাৰণে তেওঁলোকে মানে ইমান এয়া কৈ নাথাকে আৰু নেবেসু বুলি কৈয়ে পঠাই দিয়ে তো তেওঁলোকে মোক ক'লে মানে নেক্সট টাইম যেতিয়া মই ভিডিঅ' বনাম তেতিয়া মোক ক'ব কৈছিলে যে কি 3টাৰ পিছত গ'লে তেওঁলোকে ৰিটেলত দিব কিন্তু যেতিয়া দোকানখনত যদি বহুত বেছি ভিৰ থাকে তেতিয়া পিছে তেওঁলোকৰ দিবলৈ অকমান দিগদাৰ হয় ৰিটেলত আৰু মই ইয়াত পাৰিলে 3টাৰ পিছতে যাওঁ আজি অকমান আগতে গৈছিলো বাৰু আজি ভিৰ নাছিলে দোকানখনত সো তেওঁলোকে মোক অকমান সময় দিব পাৰিলে আৰু বিহুৰ কালেকচন খুব ধুনীয়া আহিছে ইয়াত আৰু দামো বহুত কমৰ পৰা ষ্টাৰ্ট ইয়াতো চাদৰ মেখেলা 200 টকাৰ পৰাই আৰম্ভ হৈ যায় আৰু বাকিবোৰটো আৰু আছে বহুত কম দামত মিক্স পাটটো আৰু 600-700 টকাৰ পৰাই পায় আৰু এইযোৰ কাপোৰ হেনো মোৰ মাৰ খুব ভাল লাগিলে এইযোৰো কটন হয় আৰু পিন্ধিবলৈ ইমান আৰাম কাৰণ কি বহুত সফট হয় কাপোৰটো মাৰ হৈছে কি মাক মানে বেছি ফেন্সি নালাগে মাৰ মতে মাক কাপোৰটো খুব কোমল হ'ব লাগে যাতে পিন্ধি একদম গাটোত মানে কাপোৰ যেন নাই আৰু কাৰণ চাদৰ মেখেলাবোৰ কি হয় আমি যেতিয়া চাদৰ মেখেলা পিন্ধো ন গাত লাগি থাকিলে একদম মানে ইৰিটেট এটা লাগে গাবোৰ খজুৱাই আৰু ইয়াত বেলেগ এটা বস্তু দেখিলো এইটো হৈছে এইখন বিছনি চাওকচোন একদম বিহু গামুচাৰে বনাইছে ইমান ধুনীয়া বিছনি মানে বিয়াৰ যে সেই দৰা মানে এনেকে বিচি থাকে নহয় দৰা কইনাবোৰ যেতিয়া বিয়াৰ টাইমত আৰু হোমপুৰে তাতটো ফেন চেন নচলাই তো বহুত গৰম লাগে ন তো তেতিয়া আমি বিছনিৰে এনেকে বিচি দিও
তেতিয়া দৰা কইনাক ধৰক সিহঁতৰ কাৰণে খুব ভাল হ'ব ইমান ধুনীয়া বিচনী ওলাইছে আৰু এইকেইটা ছাতি দেখিতো আৰু মই একদম মানে কি ক'ম একদম লৈ যাওঁ লাগিছে ইমান কিউট আছিলে ন ছাতিকেইটা বাচ্চাৰ কাৰণে মজা বা সজাই থ'বলৈ মজা আৰু ইমান ধুনীয়া আছিলে তেওঁ মোক ক'লে লৈ যোৱা এটা বোলে ইমান ধুনীয়া আহিছে নতুন আহিছে গামোচাৰ ছাতি চাওকচোন গামোচাৰ ছাতিটো বাৰু দেখিছোঁ ডাঙৰ ছাতি এইটো পিছে একদম অকমানি আছিলে দেখিবলৈ খুব ধুনীয়া আৰু তাৰ পিছতে আহিলোঁ মা আৰু মই গোয়েংকা আকৌ ইয়াৰ পৰা মানে শাৰী কিনিবলৈ মাক ক'লোঁ নহয় মায়ে মানে কটনটো বেছি প্ৰিফাৰ কৰে আৰু গোয়েংকাৰ যিটো কটনৰ মানে কোৱালিটি সেইটো বহুত ধুনীয়া হয় চ' মায়ে তাৰ পৰাই শাৰী কিনে প্ৰায়ভাগ ইয়াৰে প্ৰাইচটো যদি কম্পেয়াৰ কৰে বেলেগ দোকানতকৈ অকণমান বেছি পাব কিন্তু বেছি পালেও কাপোৰৰ কোৱালিটি বহুত ভাল হয় আৰু মোৰ মানে এই দুখন খুব ভাল লাগিছিলে মই মানে কনফিউজড হৈ গ'লোঁ যে কোনখন ল'ম তাৰপিছতে ভাবিলোঁ যে কি ৰঙাখন চাগে বেছি ভাল লাগিছে য'ত ৰঙা আৰু বগা আছে সেইখন বেছি ভাল লাগিছে চ' মই সেইখন ল'লোঁ আৰু গ্ৰে কালাৰখন স্কিপ কৰিলোঁ আৰু মাক বোলো এইখন মই তোমাক মোৰ ফালৰ পৰাই গিফ্ট দিছোঁ আৰু তুমি বেলেগ চোৱা বুলি মানে তেওঁক আকৌ এখন চাব দিলোঁ কাৰণ তেওঁ আহিলে একেবাৰতে বহুত কাপোৰ লৈ যায় কাৰণ তেওঁ একদম 6 মাহ 7 মাহ মূৰতহে আহে অহা নহয়েই তেওঁৰ খুব কমেই অহা হয় ইয়াতে আৰু আজি মানে একদম বজাৰ মানে একদম ভালকৈ বজাৰ কৰিছোঁ মই যে একদম ফুটপাথৰ পৰা বেগ কেইখনো উঠাইছোঁ এইকেইখন বেগ যে ইমান ভাল নহয় ব্লেংকেট চেকেট থ'বলৈ আৰু ইমান ভাৰী ন ধুনীয়াকৈ মানে দাঙিবও পাৰি প্লাষ্টিকৰ কেইখন ইমান এটা মজবুত নহয় প্লাষ্টিকৰ কেইখন আৰু এইকেইখনৰ দাম একে এইখনো মোৰ 150 টকাই লৈছে এখনত যে ডাঙৰ ব্লেংকেট ধুনীয়াকৈ এখন সোমাই যায় আৰু সৰু ব্লেংকেট হ'লেতো দুখনমান সোমাই যায় চ' মই এয়া ব্লেংকেট ল'লোঁ আৰু আজি মানে ৰাস্তাত যি পাইছোঁ আৰু চব চাই গৈছোঁ যিহেতু আমাৰ হাতত সময় বহুত আছে আৰু তাৰপিছতে বোলো অকণমান কিবা এটা খায়ো লওঁ পেট পূজাটোওতো দৰকাৰী কাৰণ কিয় ইমান ঘূৰি ভোক লাগি গৈছে আৰু এয়া ফেমাছ ম'ম' দোকানখন ফেঞ্চি বজাৰৰ য'ৰ ভেজ ম'ম' মানে খাবলৈ বহুত টেষ্টি তাৰে ভেজ ম'ম' ল'লোঁ তাৰপিছতে চকু পৰিলে কেইখনমান ফেনত এইকেইখন চাওকচোন কেনেকুৱা মজা আৰু হাৱাও কি মজা পিছে দামটোহে মোৰ মানে ভাল নালাগিল 350 কৈছে আৰু তাৰপিছত আহিলোঁ মুছলিম মাৰ্কেটত জোতা চাবলৈ ইয়াত খুব ধুনীয়া জোতা আছিলে কি মজা কালেকশ্যন কিন্তু জোতাবোৰ দেখিহে মোৰ মানে এটা কনফিউজন হৈছে যে কি এইবোৰ লাষ্টিং কৰিবনে নাই দেখিবলৈ অকল ধুনীয়া হ'লেতো নহ'ব বস্তু লাষ্টিঙতো কৰিব লাগিব আৰু এইযোৰ পাৰ্পল কালাৰযোৰ পিন্ধিবলৈ কেনেকুৱা আৰাম আৰু দেখাটো খুব ধুনীয়া এইযোৰৰ দাম 800 মান কৈছিলে কিন্তু মই সুধিলোঁ যে কি এইযোৰ পানীত মানে তিয়াব পাৰিম নে নাই তো তেওঁলোকে ক'লে নোৱাৰিম আৰু কেতিয়াবাতো ধৰক বৰষুণ আহিলে এনেকৈ পানীটো ভিজিয়ে যাব আৰু ওপৰটো ভেলভেট টাইপৰ হয় তো মই মানে বোলো নাই ধুনীয়া দেখি ল'লে নহ'ব চাগে দুদিনমানো পিন্ধিব নোৱাৰিম আৰু মানে পিন্ধি আৰামেই আছিলে খোজকাঢ়িলে কেনেকুৱা লাগিব নাজানো পিন্ধি ছফ্ট আছিলে খুব কিন্তু তথাপিও মই নল'লোঁ জোতাকেইযোৰ যেতিয়া তেওঁলোকে ক'লে যে কি পানী অলপো লগাব নোৱাৰিব বুলি তেতিয়া মই ভাবিলোঁ যে কি নাই এইকেইযোৰ মানে লৈ পেলাই লছেই হ'ব আৰু মাক দেখিলোঁ মা বাহিৰতে একদম বেলেগ মেকআপৰ বস্তু কিনি আছে আৰু এইখন দোকানতো মানে মায়ে আগতে হেনো আহিছে ইয়াত খুব ধুনীয়া লিপষ্টিক পায় মায়ে এটা শ্বেড লগায় সেইটো কেনেকুৱা মজা লাগে চ' এইবাৰ মই মাক ক'লোঁ যে নেক্সট লিপষ্টিক ল'লে মোৰ কাৰণেও লৈ দিবা চ' মায়ে লৈ দিলে সেই দুটা চুইচ বিউটিৰ হয় খুব ভাল পাওঁ মানে মাৰ সেই শ্বেডটো লগাই আৰু এইফালে মায়ে কিবাকিবি মানে ক্লিপ চিপো ল'লে ৰাবাৰ এনেকৈ বানচানো ল'লে মানে খোপাত মাৰা আৰ্টিফিচিয়েল খোপা কাৰণ মাৰ চুলি অকণমান পাতল আৰু খোপাটো ডাঙৰ হ'লে ভাল দেখি দিয়কচোন আৰু মায়ে লিপষ্টিক ল'লে তাৰপিছতে লাইনাৰো ল'লে আৰু মই এটা চুইচ বিউটিৰ লাইনাৰ ইউজ কৰোঁ খুব ধুনীয়া হয় লগাবলৈ মজা আৰু মায়ে আকৌ মোৰটো দেখি মায়ে ল'লে দেই মই যেনেকৈ মাৰ লিপষ্টিক দেখি মই লৈছিলোঁ ঠিক তেনেকৈ মায়েও মোৰ লাইনাৰ দেখি মায়ে এটা ল'লে তো দুয়োটাই তেনেকৈ এক্সচেঞ্জ কৰিলোঁ এক্সচেঞ্জ মানে কি আৰু মায়ে কিনি দিলে বাৰু মোক আৰু ইয়াত খুব ধুনীয়া সৰু ইয়েৰিংছ আছে ইমান মৰম লগা নহয় আৰু দামবোৰো বেছি নহয় 60-70 টকাৰ পৰা আৰম্ভ আছে আৰু যিমান দামী লাগে আৰু 500-600লৈকে আছে খুব মৰম লগা কিউট আছিলে পিছে মই বেছি এনেকৈ ধৰক বাহিৰৰ ইয়েৰিংছ ইমান নিপিন্ধোঁ আৰু এই ক্লিপকেইটাও কেনেকুৱা মজা মানে কি ক'ম লাষ্ট টাইম মই ডিমাপুৰৰ পৰা আনিছিলোঁ ক্লিপ কেনেকুৱা ধুনীয়া আছিলে আৰু আজিকালি গুৱাহাটীতো পোৱা হৈছে বাৰু আৰু মা মানে গাৰ্ডেনিং কৰি খুব ভাল পায় মা যেতিয়াই ফেঞ্চি আহে এই হোলচেল মাৰ্কেটখনত যায় কাৰণ ইয়াতে টাব খুব কম এইখন আছে মুছলিম মাৰ্কেটত যদি আপোনালোকেও মোৰ দৰে বা মাৰ দৰে প্লেণ্টছ ভাল পায় তেতিয়াহ'লে ইয়াৰ পৰাহে টাব কিনিব মানে আপোনালোকে কিনি নিজেই গম পাব যে কিমান কমত দিয়ে তেওঁলোকে মানে 500 মান টকাত আপোনালোকৰ যে একদম 10টাৰ ওপৰত টাব আহিব ধুনীয়া আৰু ঘৰ আহি পায়ে মা একদম এইৰ লগত বিজি কাৰণ কিয় এইজনে খুব কান্দি আছিলে
মা নাছিলে ইমান টাইম মায়ে তাইক এৰি থৈ গৈছে আৰু মাৰ মানে এডপ্টেড চাইল্ড হয় তাই একদম মৰমেল কি ক'ম আৰু মাও তাইক এৰি থাকিব নোৱাৰে তাইও মাক এৰি থাকিব নোৱাৰে দুয়োটাৰে জান হয় মানে আৰু আহিয়ে দুটাৰ মৰম চাওক একদম মানে তাই কান্দি কান্দি মাক যে কিমান কি ক'ব মাত মাতিব পাৰাহেঁতেনতো আৰু কি কমপ্লেইন দিলেহেঁতেন চাগে আৰু এইবোৰ হৈছে আজিৰ বজাৰ বিহুৰ বজাৰ মানে যিখিনি পাৰোঁ কৰিছোঁ কমকৈ আৰু বাকী বস্তুবোৰ মানে ল'ৰা মানুহ বস্তু যিবোৰ আছে সেইবোৰ পিছত কিনি ল'ব মায়ে আৰু বিহু যিহেতু গামোচা নোহোৱাকৈ নহ'ব এগালো গামোচা আনিলোঁ আৰু আমাৰ বিহুত এটা নিয়ম আছে বিহুৰ দিনাখন আমাৰ থাপনাৰ গামোচাখন সলাই দিয়ে আৰু এনেকৈ ৰাম ৰাম লিখা গামোচা কিনিবলৈ পায় প্ৰত্যেক বছৰ বিহুৰ দিনাখন মানে 1 বহাগত এনেকৈ গামোচা চেঞ্জ কৰিবই য'ত নেকি হৰিৰাম বুলি লিখা থাকে এইটো এই বছৰৰ কাৰণে হয় আকৌ নেক্সট ইয়াৰ আকৌ চেঞ্জ কৰিব আৰু চাকিও চেঞ্জ কৰি দিয়ে দেই অকল থাপনাৰ গামোচা নহয় এইটো প্ৰত্যেক বছৰে নিয়ম হয় আৰু এই কেকযোৰ চাদৰ মেখেলা আমি ল'লোঁ আৰু শাৰীও 2খন ল'লোঁ বেছি নল'লে বাৰু এই 2খন ল'লে কটনৰ শাৰী আৰু চাদৰ মেখেলা দুযোৰো কটনৰে হয় বাৰু আছিলে আজি আমাৰ বজাৰ আৰু হৈ গ'ল বহুত ভাগৰ লাগিছে আৰু বহুত ৰাতি হৈ গ'ল আহি পাওঁতে কাৰণ বহুত ট্ৰেফিক আছিলে আজি তো তাকে ভিডিঅ'টো দীঘলীয়া নকৰোঁ সামৰোঁ লগ পাম নতুন ভিডিঅ' লৈ আশা কৰিলোঁ চাই ভাল পালে আৰু মোক কমেণ্ট দিবলৈ প্লিজ নাপাহৰিব আপোনালোকৰ কমেণ্টেৰে মোক বহুত বেছি ভাল লাগে আৰু যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক আৰু শ্বেয়াৰো কৰি দিব কমেণ্টৰ লগত তেতিয়া ৰাখিছোঁ আজিলৈ আহিছোঁ আকৌ লগ পাম তেতিয়াহ'লে বাই বাই আৰু য়েছ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই